বোকাজানত 5 কেজি হেৰোইন উদ্ধাৰ এজনক গ্ৰেপ্তাৰ বোকাজান আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত SBI খটখটিৰ সন্মুখত এটা নাকা স্থাপন কৰে SDPO জনদাস APSৰ তত্বাৱধানত OC খটখটি SI ৰমেন বৰদলৈ SI নিতুল শইকীয়া SI দেৱজ্যোতি দাস SI স্বাদন স্বৰ্গীয়াৰী ASI দীপক বৰা ASI জিতেন গগৈ আইচিৰ সহযোগত লাহৰীজান PPC 20 CRPF কেম্পৰ বোকাজান APRG কেম্প বোকাজান আৰু PSৰ সহযোগত এই অভিযান পুৱা প্ৰায় 10 বজাত ডিমাপুৰৰ পৰা অহা AS09J4746 নম্বৰ পঞ্জীয়নৰ এখন বগা বলেৰো বাহন আটক কৰি বাহনখনৰ সম্পূৰ্ণ তালাচী চলোৱাৰ পিছত 5 কেজি প্ৰায় হেৰোইন তথা 390টা চাবোনৰ কেছ উদ্ধাৰ হয় বাহনখনৰ ওপৰৰ ফালে গোপন চেম্বাৰ বনাই লুকাই ৰখা হয় ড্ৰাগছ লুকুৱাবলৈ গোপন চেম্বাৰটো ৱেল্ডিং কৰি আনিছিল সৰবৰাহকাৰীয়ে এই সন্দৰ্ভত বাহনখনৰ চালকক গ্ৰেপ্তাৰ কৰে মহম্মদ ফুজেল আহমেদ বয়স 41 বছৰ ইছলামনগৰ জিলা আৰু থানা হুজাৰ পিতা মুফাছিল আলী ডিমাপুৰৰ পৰা ড্ৰাগছখিনি নগাঁও বাইপাছত ডেলিভাৰী কৰাৰ কথা আছিল বুলি জানিব দিয়ে ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় 5 কোটি বুলি জানিব দিয়ে মই জাষ্ট আহিলোঁ বাবা মাৰি আছোঁ চুইচ অফ আছে कहाँ लेके जाएगा इसको कहाँ है ফল অভিযান অলপ জনাব খবৰটো যিহেতু ইনফৰমেশ্যন আছিলে সেইবাবে আমি নাকা এটা চেটআপ কৰোঁ খটখটি চেকপোষ্টৰ মহিলাই আৰু প্ৰায় 10টামান বজাত আমি এখন হোৱাইট কালাৰ বলেৰো আমি ইণ্টাৰচেপ্ট কৰোঁ আৰু বলেৰোখনৰ বডিত তেওঁলোকে চিক্ৰেটলি ৱেল্ডিং কৰি পিনে চিক্ৰেট চেম্বাৰ বনাইছিলে গোটেই চেম্বাৰটো আমি কাটি পিনে উলিয়াব লগা হ'ল আৰু টোটেল 390 চাবোন পেকেটত আপোনাৰ এপ্ৰক্সিমেট 5 কেজি হেৰোইন আমি ৰিকভাৰী কৰিবলৈ সক্ষম হৈছোঁ সেইটো ডিমাপুৰৰ পৰা আনিছিলে আৰু ডিষ্ট্ৰিক্টটো আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰি আছোঁ লগত কাৰোবাক আটক কৰিবলৈ কমছে এজন ব্যক্তিক আটক কৰা হৈছে হোজাৰ বাসিন্দা কি নাম ছাৰ সেইটো ফিজুল আহমেদ ছাৰ তেখেত পূৰ্বতো জড়িত হৈছে এনেধৰণৰ কাৰ্য আমি চেক কৰি আছোঁ ফাৰ্ডাৰ আমি ইণ্টাৰভিউশ্যনৰ পিছতে গম পাম বজাৰ মূল্য কিমান হ'ব ছাৰ ষ্ট্ৰীট প্ৰাইচ পাৰ কেজি 4-5 কোটি হ'ব বাকী আপোনালোকে হিচাপ কৰি ল'ব লাগিব